কথা কিবা মানসিক চক্ৰ যেন লাগিছে আমাৰ গাঁৱত ডেকা গাভৰু এটাও থাকিব নোৱাৰা হৈছে এওঁৰ উৎপাদন ঐ আমাৰ জমিলা নহয়নে জমিলা দেখোন জমিলা আমার বলবলা গাব জমিলা ইমান দিন আমার গাঁৱৰ মানুহ বিচাৰিও পোৱা নাই ইয়াত দেখিলো হয় জমিলা ক'ত জমিলা অজিতা জমিলা কি হয়েছে তো আমার ইয়াতে আছে কি কম ভাই শ্রদ্ধীয় রায় শুনক তেন্তে মানৱ সৰ্বস্ব হেৰাই যোৱা এই জমিলাৰ কৰুণ কাহিনী আপোনালোকে শুনক তাইৰ গিৰিয়েক ব্যৱসায়ী বজাৰৰ পৰা আহি মেঘাচ্ছন্ন বতৰত মাছ মাৰিবলৈ গৈছিল চৰাল বিলত আৰু তাতেই বজ্ৰপাত পৰি তাইৰ গিৰিয়েকে মৃত্যু সাৱটিব লগা হ'ল আৰু ঠিক ইয়াৰ এসপ্তাহ পিছৰ ঘটনা সন্তপ্ত জমিলাই ভাত পানী খাই শুইছিল এই অবিহত্ত ৰাতি দুই পুত্ৰ কন্যাৰ সৈতে কিন্তু হঠাৎ হাহাকাৰ ডাৱৰৰ বিস্ফোৰণ পাহাৰৰ পৰা হল হলকৈ নামি আহিব ধৰিলে ঢল আৰু এই ঢলৰ পানীত পানীত কি হৈছিলে জমিলাৰ সমস্ত ধন জন সকলোবোৰ কৈ গৈছিল শ্ৰদ্ধা ৰায় 2004 চনৰ কথা গোৱালপাৰা গাঁৱৰ কথা আপোনালোকে নিশ্চয় জানে গাঁৱৰ যে বানপানী হৈছে আৰু এই পাগলী তাৰে সাক্ষী ৰায় তাৰে সাক্ষী য'ত দুদিনৰ বন্যই কাঢ়ি লৈ গৈছিল 250 জনৰ প্ৰাণ উচলি গৈছিল ঘৰ বেটি য'ত এদিনৰ প্ৰাকৃতিক দুৰ্যোগে টচ নচ কৰিছিল সভ্যতাৰ সমস্ত দম্ভালি আৰু তেতিয়াৰ পৰাই জমিলা নিৰুদ্দেশ হ'ল পাগলী হ'ব লগা হ'ল ৰায় সেই বানপানী কথা মনত পৰিলে আজিও এই বুকুকলে শুকাই কান্দে ৰায় শুকাই কান্দে শুনিলো আপোনাৰ কৰুণ কাহিনী পিছে জমিলাৰ আৰু বলবলাৰ সেই বানাক্ৰান্ত বিপৰ্যয়ৰ পৰা আমিনো কি শিকিলো মানুহতো মৰিবই বানপানীত হ'লেও মৰিব কলেও হ'লেও মৰিব কথাতে কয় নহয় কঠিন ধৰণৰ জীৱনৰ যৌৱন কঠিন ইহ সংসাৰ এই গুৰুজনে এনেই কোৱা নাই নহয় দাদা আপুনি কি কৈছে আমাৰ দেশখন নদী মাতৃ সেইটো বানপানী আমাৰ এক বাৰ্ষিক দুৰ্যোগৰ কাৰণ এই যে বানপানীয়ে প্ৰতি বছৰে আমাৰ ধনজনৰ বিস্তৰ ক্ষতিসাধন কৰে ইয়াৰ প্ৰতিকাৰৰ নিমিত্তে আমি কি ব্যৱস্থা হাতত কৰিছোঁ অন্ততঃ আমি সজাগ হ'লে বানপানী মোকাবিলা কৰিবলৈ আমি নিজকে সাজু কৰি ৰাখিব আমি কেনেকুৱা সজাগ হ'ব লাগিব কওকচোন এবাৰ হয় আকৌ বানপানী ব্যৱস্থা জিন্দাবাদ বানপানী বন্ধ কৰিলে বানপানীটো বন্ধ কৰে কথা বানপানী বন্ধ নকৰি বানপানীৰ মাজতে থাকি কেৱল বানপানীয়ে যাতে আমাৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ প্ৰতিহে আমি নজৰ দিম এইটো সুনিশ্চিত কৰক যে আপোনাৰ এখন দুৰ্যোগ পৰিকল্পনা আছে এই ধৰক ঘৰচীয়া জীৱ জন্তুবোৰ অসহায় ৰাখি যথেষ্ট পৰিমাণে আহাৰৰ যোগান ধৰক প্ৰয়োজনীয় নথি পত্ৰ আদি পানী সোমাব নোৱাৰাকৈ ভালকৈ বান্ধি দিয়ক আপোনাৰ জিলাৰ হায়েষ্ট ফ্লাড লেভেল অৰ্থাৎ বানপানীৰ উচ্চতা সীমা সম্পৰ্কে জানি লৈ আপোনাৰ ঘৰৰ ভেটিৰ উচ্চতা বাৰিষাৰ আগতে বানপানীয়ে আপোনাৰ ঘৰৰ ভেটিটো ঘূৰাই
হয় কিয় হয় হয় দুৰ্যোগৰ তিনিওটা পৰ্যায়তে আমি কাম কৰা উচিত বানপানীৰ পিছতো পানী কমিলেও বানপানীৰ সময়ত ল'বলগীয়া সকলোখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে বানপানী শুকাই যোৱাৰ লগে লগে মাটিৰ উপদ্ৰৱ বাঢ়ে আৰু খোৱা পানী দূষিত হয় পানী দূষিত হ'লে কলেৰা হাইজা ডিচেণ্ট্ৰি জণ্ডিছ আদি ৰোগসমূহৰ প্ৰাদুৰ্ভাৱ বাঢ়ে সেয়েহে আমাৰ খোৱা পানী গাখীৰ আদি খোৱাৰ আগতে ভালদৰে উতলাই খাব লাগে শাক পাচলি ভালদৰে পৰিষ্কাৰ কৰি ধুই সিজাই খাব লাগে খোৱা বাচন বৰ্তন ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে মুকলিকৈ ৰখা ঠাই নাইবা ভজা বস্তু আদি খাব নালাগে নদী বা পুখুৰীত ৰোগীৰ শৌচ বমি মলিয়ন কাপোৰ আদি ধুব নালাগে আচ্ছা আচ্ছা আরে আল্লাহ কি সুন্দর সুন্দর কথা এইবিলাক কথা আমি তো মানিলে ভাল না কি বাড়ায় এইবিলাক কথা মানিলে ভাল আমাৰে বিপদ আমাৰ ল'ৰা ছোৱালীৰ বিপদ আমাৰ বিপদ হয় হয় আকৌ শুনকচোন বানপানীৰ লগতে বজ্ৰপাতৰ বিষয়েও সাৱধানতা অৱলম্বন কৰা উচিত কিয়নো প্ৰতি বছৰে বহু সংখ্যক লোক বজ্ৰপাতত মৃত্যু হোৱা দেখা যায় আৰু আপোনালোকৰ মাজত কোনোবাই ক'ব পাৰিবনে বজ্ৰপাতত আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে আপোনালোকে ক'ব পাৰিব নেকি বজ্ৰপাত আহিলে আমি কি কৰা উচিত কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকৰ ভালৰ পৰা কোনোবা আছেনে আপুনি ক'ব আমাৰ চিন্তি বাইনা তোৰ ভনী ঘৰৰে হয় আমাৰ গাঁৱৰ সেইজনী মোৰ ভণ্টি সেই অবিভক্ত দিনটোৰ কথা মনত পৰিলে আজিও বহুত দুখ লাগে সেই দিনাৰ পৰাই মই প্रण লৈছিলো যে বানপানীৰ কোমলত আৰু বজ্ৰপাতৰ কোমলত পৰি যাতে কোনো পৰিয়ালৰ হানি নহয় আপোনালোক সকলোৱে জানে ৰাইজ যে বৰষুণৰ লগত অহা বজ্ৰপাত খুব সংকটজনক আমাৰ মানুহৰ কাৰণেও আৰু জীৱ জন্তুৰ কাৰণেও আপোনালোকে সকলোৱে বজ্ৰপাত আহিলে কি কৰিব লাগে কি কৰিব নালাগে সকলোৱে অলপ অলপ নিশ্চয় জানে কিন্তু আহকচোন আজি অলপ শুদ্ধকৈ জানো ৰাইজ অতি ছশ সময়ৰ ভিতৰত অহা বজ্ৰপাত বা বিজুলী ঢেৰেকনি অহা খুব সংকটজনক হ'ব পাৰে তেনেস্থলত আপোনাৰ সকলোৱে ঘৰৰ ভিতৰত আশ্ৰয় লওক কোনোবাই যদি নাও পাই থাকে তেতিয়াহ'লে কথাত সহায় কৰি আপোনালোক নাৱৰ পৰা নামি পাৰলৈ আহিবলৈ যত্ন কৰক খোলা ধৰক মটৰ চাইকেল এইবোৰ কেতিয়াও নচলাব ৰাইজ আপোনালোকে সদায় মনত ৰাখিব বিপদ শক্তি যেনে জেওৰা এই ধৰক বৈদ্যুতিক তাঁৰ এইবোৰৰ পৰাও আঁতৰি থাকক আপোনালোকে নিজকে ঘৰৰ ভিতৰত আপোনালোক ঘৰৰ ভিতৰত থাকিও সুৰক্ষিত নহ'বও পাৰে সুবিধা কম হয় সেইটো শুনি লওক ৰাইজ আমাৰ ঘৰৰ আটাইতকৈ ভিতৰৰ কথাবোৰ আটাইতকৈ সুবিধাজনক কিন্তু পানীৰ পাইপ কেতিয়াও নুচুব আপোনালোকে জানে যে টিভি ৰেডিঅ' আদি এণ্টেনাবোৰতো আপোনালোকে ঢেৰেকনি অহাৰ আগে আগে আপোনালোকে সকলোৱে ফুৰিয়ে চায় তাৰে লগতে ফ্ৰিজ হওক কম্পিউটাৰ এইবোৰো বিজুলী সংযোগ কৰে লেণ্ডলাইন ফোন অৰ্থাৎ আমি যে আজিকালি মোবাইল ফোনটো এনিটাইম ব্যৱহাৰ কৰি থাকোঁ সেইটো বিজুলী ঢেৰেকনি অহাৰ সময়ত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে মোবাইল ফোনটোৰ পৰা আমাৰ বিপদ আহিব পাৰে গুৰুত্ব দি শুনি লওঁ যদি প্ৰয়োজন হয় অতি চকুকৈ কথা পাতক আৰু বাৰান্দাৰ পৰা বিজুলী ঢেৰেকনিসকলে চাবলৈ খুব মনোমোহা দৃশ্য নহয় জানো কিন্তু এইটো বহুত বিপদজনক হ'ব পাৰে তেনেস্থলত ঘৰৰ ভিতৰতে দুৱাৰ খিৰিকীবোৰ মাৰি বন্ধ কৰি লওক ৰাইজ মনত ৰাখিব বৰ্তমানৰ ফলত মাত্ৰ 30% মানুহেহে মৃত্যুমুখত পৰে বাকী যদি আমি চিকিৎসালয়ত ভৰ্তি কৰাৰ লগে লগে খুব কম সময়ৰ ভিতৰতে আমি মানুহবোৰক মুক্তি লাভ কৰিব পাৰোঁ ৰাইজ আপোনালোকে মনত ৰাখিব প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিয়ে প্ৰদান কৰা প্ৰাথমিক চিকিৎসাই আহত ব্যক্তিৰ আঘাত উপশম খৰতকীয়াকৈ সহায় কৰে আকৌ দুৰ্যোগ কমিটি হেৰা কত কমিটি গঠন হ'ল ৰাতি যদি কমিটিখন গঠন হয় আৰু কোৱা হ'লে ভংগ হয় বাদ দিয়াহে কমিটি নামানো আমি এইখন হৈছে ৰাইজৰ কমিটি আপোনালোকৰ কমিটি আপোনালোকৰ গাঁৱৰ গাঁওবুঢ়া এজন এই কমিটিৰ উপদেষ্টা আৰু আপোনালোকৰ মাজৰে সমাজকৰ্মী এজন এই কমিটিখনৰ সভাপতি আপোনালোকৰ মাজৰ পৰাই এই কমিটিখনৰে সদস্য আৰু তেওঁলোকৰ
শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে জানে অসম চৰকাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে বিভিন্ন পৰ্যায়ত বিভিন্ন বিভাগৰ সমন্বয়েৰে কাম কৰি দুৰ্যোগৰ মোকাবিলা হ'ব পৰাকৈ সক্ষম আৰু এখন সবল সমাজ গঠনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে অনাকাপনিক কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তেও ৰাইজক বানপানীৰ লগত সহাৱস্থান কৰি থাকি বানপানীত হোৱা ক্ষতিৰ পৰিমাণ লাঘৱ কৰাৰ প্ৰচেষ্টাও অব্যাহত ৰাখিছে। সেয়ে আহক আমি সকলোৱে হাতত হাত ধৰি চৰকাৰৰ এই প্ৰচেষ্টাত সঁহাৰি জনাওঁ আৰু বানপানীৰ সৈতে সহাৱস্থান কৰিবলৈ নিজক প্ৰস্তুত কৰি তোলো। এতিয়া বুজি পাইছেনে কথাখিনি সকলোৱে? বুজি পালো। শ্ৰদ্ধা ৰাইজ, বানপানীটো আহিবই, বজ্ৰপাতটো পৰিব, তথাপিও আমি সাৱধান কিন্তু হ'লে আমাৰ মৰণ নাই। আমাৰ চিংকি মাইনাই ক'লে বজ্ৰপাত পৰিলে হেনো তৎক্ষণাতে আমি প্ৰাথমিক চিকিৎসালয়লৈ নিব লাগে। এই কথাটো আমি গমেই পোৱা নাছিলোঁ। বজ্ৰপাত পৰিল মানে মানুহজন ঢুকাল বুলি ভাবোঁ আমি, আচলতে সেয়া নহয়। আমি তৎক্ষণাত আমি মেডিকেলত চিকিৎসালয়ত আমি যাব লাগে। এই কথা মাইনে আমাক ধুনীয়াকৈ বুজাই দিলে। আৰু আমাৰ ডাঙৰীয়াই বানপানীৰ সময়ত আমি কি কৰা উচিত, কি কৰা অনুচিত, এই তিনিওটা পৰ্যায় সম্পৰ্কে আমাক বুজাই কৰে। সেই শ্ৰদ্ধা ৰাইজ, আপোনালোকে যিখিনি কথা শিকিলে বা আমি যিখিনি কথা শিকিলোঁ, সেইখিনি আপোনালোকৰ বন্ধু, আপোনালোকৰ পৰিয়াল সকলোকে জনাই দিয়ক যে বানপানীৰ সময়ত আমি ভয় নকৰোঁ, কিন্তু আমি সাৱধান হ'বই লাগিব। এই শ্ৰদ্ধা ৰাইজ, আমাক এইখিনি সহায় সহযোগ কৰাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনালোঁ। এইখিনিয়ে আমাৰ ধন্যবাদ।